এই দোস্ত আপোনালোকে চাই আছে আসাম জেক্স মাইন আপোনালোকৰ বাবে অতি ভাল খবৰ এটা আহিছে যে আমাৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনাৰ টুইটাৰত এটা নতুন পোষ্ট আপলোড কৰিছে অলপ আগতে আপোনাৰ ইয়াত কোৱা হৈছে যে উই হেভ অলৰেডি এম্বাৰ্কড অন ফুলফিলিং আৱাৰ promised of providing 1 lakh jobs in government recruitment process for various posts are in different stages to being with. We will distribute 23,000 appointment letter of Home Health and Education Department on 14 May 2020 আপোনালোকৰ ইয়াত 2022 চনৰ আপোনাৰ 14 মে'ত আপোনাৰ ইয়াত 23,000 চাকৰি এপইণ্টমেণ্ট আপোনাৰ দিয়া হ'ব বুলি আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰ আপলোডত প্ৰকাশ কৰিছে যিহেতু ইয়াত আপোনাৰ কোৱা হৈছে যে হোম হেল্থ আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টতহে আপোনালোকৰ ইয়াৰ পষ্টবোৰ এপইণ্টমেণ্ট দিয়া যাব ইয়াত আপোনালোকেও চাগে কৰিছিলে আপোনালোকে যিবোৰে আপোনালোকে হোম হেল্থ আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে অতি সুখবৰ এয়া আৰু তেওঁলোকে এপইণ্টমেণ্ট পাবলৈ ৰেডি হৈ থাকক কোনে কোনে পায় অতি সুখবৰ তেওঁলোকৰ বাবে যিহেতু তেওঁ 23,000 চাকৰি এপইণ্টমেণ্ট দিম বুলি তেওঁ নিজৰ টুইটাৰতে কৈ দিলেই আৰু বাকী যিহেতু 1 লাখ চাকৰি দিয়াৰ তেওঁ প্ৰতিশ্ৰুতি কৰিছিলে তেওঁ বাকী চাকৰিখিনি এতিয়া কেতিয়া এপইণ্টমেণ্ট দিব এতিয়া আপোনাৰ সেইটো আমি পাছত গম পাম কিন্তু এতিয়া 14 মে'ত আপোনালোকৰ 23,000 এপইণ্টমেণ্ট দিয়া হ'ব আপোনালোকে কোনকেইটা ডিপাৰ্টমেণ্টত দিয়া হ'ব সেইটো আপোনালোকে গম পালেই আপোনালোকৰ ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কৈছে তেওঁ নিজৰ টুইটাৰতে আপোনালোকে চাই ল'ব পাৰে আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰক থেংক ইউ